Hello लोगोफोर आंनि अफ्रिडिमर चेनेलाव नोंथांमोनखौ फिन खनसे बरायनानै लानाय जाबाय मैयाहाय आं सफैना लेट जादों ओमफ्राय लेट जाना जास्ट नै दासो जाय हक बिखान जादोला मैयानि दिनावहाय धीरेन बर' सारखौ जों मिटिङाव एटेन्ड जानायखौ नुनाय मोनाखै लोगोसे बिथाङा पलिटिक्सनि बिपिएफनि हानजानिलाय बिथांखौ लिंहराखै आं मानिदों किन्तु बिथांनिनो जेनेरेल सेक्रेटारि भाइस प्रेसिडेन्ट गुबुन गुबुन सोरबा दैदेनगिरिफोर दं होनबा दिनै बिथांमोनखौ मानो लिंनो हायाखै आरडि फेक्सननिफ्राय जेनेरेल सेक्रेटारि बिथाङाबो बुंबाय ओमफ्राय ओरैहाय पि फेक्सननिफ्राय बिनाय सायाबो बुंबाय ओमफ्राय एनि इसारा बिथाङाबो बुंबाय एस फेक्सननिफ्राय दिनैहाय बिथांमोन बुंनायजोंल' मा जानो जोंनि धीरेन बर' सारनिफ्रायबोथ' थानांगोन ना बेखिनि खोथाया दा जेखियानो जादोला बिथां एडिजिपि बिथाङा मा खोथा होनलांदों बावहाय बिथाङा बुंदों केस उइथड्र जानायनि खोथा बुंलांदों ओमफ्राय क'क्राझार डिस्ट्रिक्ट चिरां डिस्ट्रिक्ट उदालगुरि बाक्सा बावहाय बिसिबां उइथड्र खालामजाखो आरो रिहेबिलिटेसननि खेथ्रआवबो बिथाङा बुंदों साख्रिनि खेथ्रआवबो बिथाङा बुंदों ओंखायनो नोंथांमोना दान्दिसे खोनासंलांदो भिडिअ गोलाव जागोन थेवबो जायफ्रा एनडिएफबिनि बिथांमोना नायोब्ला जोबजासिम नायोब्ला मोजां जागोन होननानै अन्तत आंनि बुंनायखौ स्किप खालामनानै खगेन बे एडिजिपि हिरेन नाथ बिथाङा बुंनायखौ खोनासङोब्ला साबसिन जागोन होननानै थ' बिदिब्ला नायलांबाय थादो लोगोफोर crime against NDFB cadres এতিয়া কি হল যেতিয়া এৰেষ্ট কৰে আমাৰ এসপি বহি আছে ইয়াতে সাপোজ কৰবাত এটা বম পালে কি হয় NDFB কেডাৰজনক ধৰে যাৰ ঘৰত বমটো ৰাখিছে তাকো ধৰিব হিন্না ভাত খাবলৈ বা ভাত খোৱা যি মানুহ আছিল তেওঁলোককো ধৰিব বা চিঠি পত্ৰ আনা নিয়া সাইকেল বাইকত গুনে আহিছে তেওঁলোককো ধৰিব এতিয়া তেওঁলোক একচুয়ালি কেডাৰ নহয় তেওঁলোক আদাৰ সিম্পেথাইজাৰ বা ওভাৰগ্ৰাউণ্ড ৱাৰ্কাৰ এতিয়া এই কেছবিলাক যেতিয়া লাগিছিলে এটা কেছত প্ৰায় 15 জনলৈকে এতিয়া দেখিছে নহয় 274 প্ৰায় 500 600 মান এনেকুৱা আছিল কেছ কিন্তু 274 তাৰমানে এটা কেছত এজন মানুহ নহয় এটা কেছত 5 জন 6 জন 7 জন এনেকুৱা কেছ আছে য'ত 15 জনলৈকে মানুহ এৰেষ্ট কৰা হৈছে তেতিয়া এইটোলৈ বিৰাট ডিবেট হ'ল মই নিজে ক'লো যে NDFBৰ মেইন মানুহজনৰ যদি আমি কেছটো উইথড্ৰ কৰোঁ গাঁৱৰ এটা সাধাৰণ ল'ৰাই বুজি পায় বা নাপায় সি ভাত খুৱাইছিলে সি কিবা চাহ আনি দিছিলে কাৰোবাক চিঠি দি আহিছিলে সি জেলত সোমাই থাকিব এইটো কেনেকুৱা কথা হ'ব এইটো হ'ব নোৱাৰে কিন্তু আপোনালোকে জানে যে চৰকাৰৰ কামবিলাক ৱাৰ্ডটো যি লিখা থাকিব সেইমতেহে চলে মানে তাক ইফাল সিফাল কৰা বৰ দিগদাৰ এইটো বহুত ডিবেটৰ পিছত প্ৰায় 1.5 মাহ 2 মাহ 3-4 বাৰ 5 বাৰ মিটিং হোৱাৰ পিছত ফাইনেলি সিদ্ধান্ত লোৱা হ'ল যে NDFB কেডাৰবিলাকৰ এগেইনষ্টে যিটো কেছ উইথড্ৰ হ'ব তাত যি সিম্পেথাইজ বা চিভিলিয়ান মানুহ থাকিব তেওঁলোকৰো কেছ উইথড্ৰ হ'ব এইটো সিদ্ধান্ত লৈ পিছত 263 কেছ ডিচিজন লোৱা হ'ল কিন্তু তাত মানুহ সোমাই আছে 432 432 জন 432 কিন্তু একজেক্টলি NDFB কেডাৰ সব নহয় তাত সিম্পেথাইজাৰ আছে গাঁৱৰ সাধাৰণ ল'ৰা বা বুঢ়া মানুহ এনেকুৱাও আছে এতিয়া এই 432 মানুহ 263 কেছত আজিলৈকে চিৰাং জিলাত 28টা কেছ উদালগুৰিত 12টা কেছ আৰু বাক্সাত 31 কেছ টোটেল 71 কোৰ্টৰ পৰা ফাইনেলি অৰ্ডাৰ হৈ উইথড্ৰ হৈ গৈছে এইটো এটা দীঘলীয়া প্ৰচেছ কেনেকুৱা আপোনাৰ কেছটো তেতিয়াহে উইথড্ৰ হ'ব যেতিয়া কম্পিটেণ্ট কোৰ্ট উইল সে দ্যাট কেছ হেজ বিন উইথড্ৰন ফ্ৰম মাই কোৰ্ট আৰু জাজে এটা বা মেজিষ্ট্ৰেটে এটা অৰ্ডাৰ দিব লাগে এই কেছটো আজি ইয়াৰ পৰা শেষ হ'ব সেই কামটো কৰিবলৈ এটা দীঘলীয়া প্ৰচেছ থাকে প্ৰিন্সিপাল ছেক্ৰেটাৰী হোমৰ অফিচৰ পৰা কনচাৰ্ণ ডিষ্ট্ৰিক্টত আহিব ডিচি আকৌ এডভকেট লগাব লাগিব এডভকেটে সেই কোৰ্টক এপিল দিব লাগিব আচ্ছা কোৰ্টখনেতো অকল এটা কেছ লৈ ব্যস্ত নাথাকে আজি এটা ডেট দিলে আকৌ 2 মাহ পিছত আকৌ এটা ডেট লগালগ নিদিয়ে তেওঁলোকৰ নিজৰ কাম বহুত থাকে আৰু তাতে ইমান পুৰণা কেছ ক'ৰবাত কোনোবা এটা চিজাৰ মেমো নাই ক'ৰবাত FIR কপিটো হেৰাই গ'ল ক'ৰবাত উইটনেছ যোন আছিলে আৰু 9টা কেছত আজি এতিয়া মোক SP বাক্সাই ক'লে যিজন মানুহৰ এগেইনষ্ট কেছটো আছে তেওঁ এবাৰ কোৰ্টত আহিব লাগে
তো বহুতবাৰ এইটো চিঠি দিয়াৰ পিছতো সেই মানুহজন কোৰ্টত অহা নাই আৰু নহাৰ কাৰণে কেছটো উইথড্ৰ কৰিব পৰা নাই। গতিকে যিকেইটা কেছত কেছ উইথড্ৰয়েলৰ কাৰণে আপোনাক নটিচ দিব, আপুনি যাব, ভয় কৰিবলগীয়া একো নাই। যদি তাত কিবা খেলি মেলি হয় মোক ডাইৰেক্ট ফোন কৰিব, মই নিজে কথা পাতিম লাগিলে মেজিষ্ট্ৰেটৰ লগত। গতিকে আপুনি এবাৰ যাব লাগিব। গতিকে এই দীঘলীয়া প্ৰচেছৰ পিছতহে ফাইনেলি মেজিষ্ট্ৰেটে যেতিয়া এটা অৰ্ডাৰ দি দিব যে আই হেভ চিন দি গভৰ্ণমেণ্ট অৰ্ডাৰ, কেছ ডায়েৰী ইজ পুট আপ বিফৰ, কেছ ৰেকৰ্ড পুট আপ বিফৰ মি, আই হেভ চিন, আৰু যি কমপ্লেইন দিছিলে তেওঁলোককো এবাৰ সোধে যে আপুনি এনেকৈ কমপ্লেইন দিছিলে আপোনাৰ ঘৰৰ মানুহ মাৰিছিলে বুলি, তো এই কেছটো গভৰ্ণমেণ্টে উইথড্ৰ কৰিব বিচাৰিছে, আপোনাৰ কিবা আপত্তি আছে নেকি? এতিয়া কোৰ্টৰ যিটো প্ৰচিডিঅ'ৰ সেইটোতো আমি ক'ব নোৱাৰোঁ, প্ৰচিডিঅ'ৰটো মেইনটেইন কৰিবই। आप लोगों ने देखा है, सिनेमा में देखा है ना, मूवी में, कोर्ट में गया तो भी देखा है, कोर्ट का जो न्याय का जो मूर्ति होता है उनका आंख बंद रहता है, क्या खुला रहता है? कान खुला रहता है। কি কাৰণে? তাৰমানে নায়ৰ দেৱীয়ে মানুহটো দেখা নাপায়, মই থিয় হৈ আছোঁ নে মাননীয় আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আগত থিয় হৈ আছে, তেওঁ খালি শুনিব, দুইটা কাণ খোলা। তো তেওঁ যোনে কেছ দিছে তাৰ কথাও শুনিব, যাৰ এগেইনষ্টে আছে তাৰ কথাও শুনিব। তো কোৰ্টে দীঘলীয়া টাইম এটা হয়। তথাপি আমাৰ এই যোৱা এবছৰত আপুনি ধৰি লওক আমি 263 কেছ উইথড্ৰ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া মই লাগি আছোঁ, আমাৰ কোকৰাঝাৰৰ ফিগাৰটো অহা নাই, কোকৰাঝাৰত যদি আৰু কিছু হৈছে ভাল কথা, নহ'লে মই প্ৰমোদ বড়ো ডাঙৰীয়াকো মই অনুৰোধ কৰিম অলপ ডিচিক ক'বৰ কাৰণে এইটো, আৰু আমাৰ ফালৰ পৰা আমি এইটো আয়োজন কৰিম। টোটেল 263 432 আছিলে, আৰু 71ত এৰাউণ্ড 100 কিবা, মোৰ 36 নে কিবা বুলি ক'লে, 136 মানুহৰ এগেইনষ্টে উইথড্ৰ হৈ গৈছে। তাৰপিছত আৰু এটা আহিলে আপোনালোকৰ যিটো FD টো আছে, এইটো 2 বছৰৰ কাৰণে আমি কৰি দিছিলোঁ। ইয়াত কি হ'ল, এতিয়া অলপ দীঘলীয়াকৈ ক'ব লাগে, আমাৰ ইণ্ডিয়ান ছিষ্টেমটো হৈছে কি, প্ৰচিডিঅ'ৰ এষ্টাব্লিছ বাই ল। এইটো লৰ মানুহ যি আছে অলপ চলপ বুজি পাব যে আইনৰ কিতাপত যি লিখা আছে চব তেনেকেই চলিব, এটা ৱাৰ্ডো ইফাল সিফাল কৰিব নোৱাৰে। আমি কি কৰিছিলোঁ, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই ৰিকুৱেষ্ট কৰিছিলে, গোবিন্দ বসুমতাৰী ডাঙৰীয়াই ৰিকুৱেষ্ট কৰিছিলে, আমাৰ দীপেন বড়ো ডাঙৰীয়াই কৰিছিলে যে FD টো 3 বছৰৰ কাৰণে বড়ো একৰ্ডত লিখা হৈছিলে, সাৰেণ্ডাৰ কাম ৰিহেবিলিটেশ্যন যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পলিচি, তাত লিখা আছিলে যে FD উইল বি ক্ৰিয়েটেড ফৰ 3 years and the fixed deposit will be matured after 3 years. তেওঁলোকে যেতিয়া ৰিকুৱেষ্ট কৰিলে তেতিয়া আমি অলপ চিন্তা কৰিলোঁ যে বড়ো একৰ্ড হৈ যোৱা ইতিমধ্যে 1 বছৰ হৈ গৈছে, গতিকে আমি FD টো 2 বছৰৰ কাৰণে কৰি দিওঁ। এইটো মই এটা ৰিস্ক লৈ পেলাই কৰিছিলোঁ, কিন্তু কি হ'ল, আপোনালোকক যিটো পইচা দিয়া হয় চৰকাৰী পইচা, আমাৰ এতিয়া চৰকাৰত আছে জানিব যিসকল, 5 পইচা এটাও অডিট হয়। এইটো এনেকুৱা নহয় যে মোৰ মকৰৰ পৰা উলিয়ালোঁ দি দিলোঁ তাৰপিছত নাইছোঁ, এইটো অডিট হয়। আৰু অডিটটো দিল্লীৰ পৰা আহিলে, দিল্লীৰ পৰা অডিট আহি মোৰ এগেইনষ্টে বিৰাট ডাঙৰ এটা কমপ্লেইন দি দিলে, হিউজ অডিট অবজেকশ্যন। ইউ উইল বি নয়িং দিছ থিং, আপুনি যে এইটো ADGP SBয়ে নিজে নিজে এইটো এটা আইন এটা উলিয়াই দিলে, 3 বছৰৰ জেগাত 2 বছৰ কৰিলে। এইটো যেতিয়া মিটিং হ'ল মোকতো বেয়াকৈ ধৰিলে একদম দিল্লীৰ পৰা চবে, যে আপুনি এইটো কেনেকৈ কৰিলে। এতিয়া এইটো মিটিঙত মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ বা আমাৰ CM ছাৰ বা হেৰিয়ে দীপেন বড়োৱে মোক কি কৈছে এইটোতো মই ক'ব নোৱাৰোঁ, কাৰণ মই নিজে আইনৰ মানুহ। তেতিয়া মই এইটো এক্সপ্লেনেশ্যন দিলোঁ যে একৰ্ড হোৱা 1 বছৰ হৈ গ'ল, 1 বছৰৰ পিছতে FD টো পালে, গতিকে সেইকাৰণে মই 3 বছৰ। তেতিয়া ক'লে যে ন ইউ কেনট হেভ ইয়ৰ অউন এক্সপ্লেনেশ্যন, এইটো নহ'ব, ৰিহেবিলিটেশ্যন কাম সাৰেণ্ডাৰ কাম ৰিহেবিলিটেশ্যনত যি লিখা আছে उसको ही आपको इम्प्लीमेंट करना है। वैसे ह्यूज ऑडिट और এই অডিট অবজেকশনটো যদি আমি মিট নকৰোঁ তো ফিউচাৰ ফাণ্ড দিয়াটো পুৰা বন্ধ কৰি দিম। তেতিয়া মই বাধ্যত পৰিলোঁ এইটো 1 বছৰ আৰু এক্সটেনশ্যন কৰি দিব। এইটো লিখা হ'ল গভৰ্ণমেণ্টত যে ডিউ টু দিছ থিং, ডিউ টু হিউজ অডিট অবজেকশ্যন, কাৰণ তাত লিখা আছে সাৰেণ্ডাৰ কাম ৰিহেবিলিটেশ্যন পলিচি, যিটো আমাৰ দীপেন বড়ো ডাঙৰীয়াৰ লগতো আছে বা গোবিন্দ বসুমতাৰী ডাঙৰীয়াও জানে বা আমাৰ অঞ্জালু তেওঁলোকেও জানে, তাত লিখা আছে যে ফৰ 3 years ফিক্সড ডিপজিটটো হ'ব। তো এইটো আমি 3 yearsটো এতিয়া মানিবই লাগিব। কিন্তু আপোনালোকে যিহেতু লোন লৈছে ভালেই হ'ল, এবছৰ সময় আৰু আপোনালোকে পাইছে, যিসকলে লোন লৈছে আপোনালোকে ভাল যদি বিজনেছ কৰিছে কিবা কৰিছে লোনটো মাৰি দিব পাৰিব এইটো সময়ৰ ভিতৰত। এইটো কথা
আৰু এটা আছিলে যে আমি 4,203 জনক দিলোঁ। এতিয়া আমাৰ ইয়াত প্ৰায় আৰু 1200মান নাম আমাৰ ইয়াত পেণ্ডিং আছে ফৰ ভেৰিফিকেশ্যন। এতিয়া লাষ্ট টাইম অলপ হুলস্থুলকৈ যিটো দিয়া হ'ল সেই ভেৰিফিকেশ্যনটো অলপ অডিটে অবজেকশ্যন কৰিছে। 29 তাৰিখ মানে মোৰ অফিচত এবাৰ আহি যাব, মোৰ অফিচৰ ষ্টাফ চব থাকিব। এটা কথা ইয়াত গভৰ্ণমেণ্টৰ এটা অৰ্ডাৰ আছে, ইনষ্ট্ৰাকশ্যন আপোনালোকে টিভিত দেখিছে, যিকোনো ধৰণৰ গভৰ্ণমেণ্টৰ পৰা সাহায্য পালে এইটো আধাৰ লিংক হ'ব লাগিব। চ' আপোনালোকৰ যিটো বেংক একাউণ্ট দিছে কিবা কাৰণে এইটো আধাৰ লিংক হোৱা নাই নেকি? কাৰণ মই দিব বিচাৰিলেও বেংকে নিদিব, আধাৰ লিংক আছে সেইটো চাব। আৰু আধাৰ লিংক কৰাটো অতি সহজ, আপোনালোকৰতো চব আধাৰ লিংক হৈ গ'ল, দি দিয়া হৈছে। আধাৰ কাৰ্ড চবৰে আছে, বেংকত গৈ খালি ক'ব লাগে এইটো মোৰ আধাৰ কাৰ্ড, আপুনি চাই পেলাই এটা বেংকত আধাৰ লিংক কৰাৰ লগে লগে প্ৰিণ্ট আউট এটা ওলাব, চিল মাৰি চহী এটা কৰি দিব, এইটো খালি কামিনী ৰেখাত দি দিলে। যদি আধাৰ লিংক নকৰে তেতিয়া পৃথিৱীত কোনেও আপোনাক দিব নোৱাৰে। আৰু মই যদি দি দিওঁ তেতিয়া মোৰ এগেইনষ্টে ডিপাৰ্টমেণ্টেল প্ৰচিডিং হৈ যাব। কাৰণ গোটেই দেশতে এতিয়া এইটো চলি আছে। আপোনালোকৰতো এইটো 4 লাখৰ কথা, আপুনি যদি 700 টকাৰ গেছৰ চিলিণ্ডাৰৰ যদি পায় এইটো লাগে আধাৰ লিংক লাগে নহয়। 700 যদি আপুনি গেছৰ চিলিণ্ডাৰ এটা মাফি পায় 200 টকা 100 টকা, তাতো আধাৰ লিংক থাকিব লাগিব। গতিকে প্ৰব্লেমটো কি হৈছে, আপুনি অলপ লিষ্ট লৈ মোক 28 তাৰিখ দেওবাৰ হ'ব, 29 তাৰিখে ৰাতিপুৱা ফোন কৰি মই গুৱাহাটীত আছোঁ নে নাই, আছোঁ যদি আবেলি বা 30 তাৰিখ যেতিয়া হওক আহি যাব, মই এইটো ঠিক কৰি দিম, একো প্ৰব্লেম নাই। 4,000 মানুহ যেতিয়া দিব পাৰিছোঁ বা 2,000 লোন লৈছে আৰু 2,000 পাই যাব, একো প্ৰব্লেম নাই। আৰু এটা হ'ল কি হয়, এডিশ্যনেল লিষ্টটো পালে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই মানে বহুত হেৰি কৰে, অসুবিধা কৰে। মই এটা উদাহৰণ দিছোঁ, আমাৰ আলফাৰ প্ৰট' গ্ৰুপৰ জেনেৰেল ছেক্ৰেটাৰী হ'ল অনুপ চেতিয়া ডাঙৰীয়া। তেওঁ প্ৰত্যেকটা টকত তেওঁ দিল্লীলৈ যায়, তাতেই তেওঁ বেছিকৈ কথা পাতে, কিন্তু তেওঁৰ নামটো এতিয়ালৈকে ইনক্লুড কৰা নাই। কিয় কৰা নাই, এইটো ছেকেণ্ড লিষ্টত আছে। এনে মুখেৰে তেওঁলোকে ক'লেও, কিন্তু যেতিয়া কাগজৰ পৰা লিখালিখি হয় এডিশ্যনেল লিষ্টটো মানে বহুত ধৰাধৰি কৰে। এই যোৱাবাৰ যিটো আমি এডিশ্যনেল লিষ্ট অলপ দিলোঁ, এইটো লৈও ডাঙৰ অডিট অবজেকশ্যন। মানে আপোনালোক কোনোবাই যদি মোৰ অফিচলৈ আহে মই ফাইলটো দেখুৱাই দিব পাৰিম যে কিমান লিখালিখি চলি আছে অডিট অবজেকশ্যন। সেইকাৰণে এইবাৰ আমি যিটো আকৌ কৰি আছোঁ এডিশ্যনেল লিষ্ট আপোনালোকৰ পৰা পাইছোঁ 1,000 বা কিমান মানুহৰ, ভেৰিফিকেশ্যনটো আমি খুব থৰলি কৰি আছোঁ। পুলিচ ষ্টেচনতো কৰিব দিছোঁ, SP বিলাকক কৈছোঁ যে তোমালোকে নিজে লিখি, কাৰণ আমাক যোৱাবাৰ ধৰিছে যে SP सिग्नेचर নাই যেটো ভেৰিফাই হৈছে। प्रत्येकটা कैडर तो थाना में तो ऐसे जाने से भी दे देगा, SP से क्यों नहीं। এইবাৰ আমি এইকাৰণে কৈছোঁ প্ৰত্যেকটা চাই আপোনালোকে দিয়ক। SPৰ পৰা ভেৰিফিকেশ্যন হোৱাৰ পিছত মোৰ ইয়াত এটা স্ক্ৰিনিং কমিটি হয়, আপোনালোকে জানে এইটো। স্ক্ৰিনিং কমিটিত মই চেয়াৰমেন, তাতে IBৰ মানুহ আহে, আৰ্মিৰ মানুহ আহে, CRP আহিব, যি ফ'ৰ্চ অসমত কাম কৰি আছে তেওঁলোক চব আহি আকৌ মোৰ অফিচত মিটিং এটা হৈ এটাকৈ আকৌ চেক কৰে। কাৰণ এটা নাম ভুল হৈ গ'লে গোটেই লিষ্টটো আকৌ ভুল হৈ যাব, খেলি মেলি লাগিব। সেইটো কৰোঁতে বহুত সময় লাগে, কাৰণ এটা স্ক্ৰিনিং কমিটিত আমি বহিলে একদিনত খুব বেছি আমি 40টা 30টা নামহে চাব পাৰোঁ। কাৰণ যদি 1,000 চাবলগীয়া হয় বহুত বাৰ লাগে, আৰু এইটোতো ডেইলি আমি বহিব নোৱাৰোঁ। আজি বহিলে আকৌ একমাহ পিছত, কাৰণ এই গোটেই মানুহবিলাক আকৌ টাইমটো উলিয়াব লাগিব নহয়। ছাপ'জ আজি বহিলে নেক্সট ডেটটো ফিক্স কৰিবলৈ আকৌ আৰ্মিৰ মানুহ আহিব নোৱাৰে, তো IBৰ অলপ প্ৰব্লেম থাকি যায়, এইকাৰণে অলপ সময় লাগি আছে। কিন্তু মই জনাত আমাৰ প্ৰায় কমপ্লিট হৈছে ভেৰিফিকেশ্যনটো, আৰু অলপ বাকী আছে। এতিয়া স্ক্ৰিনিং কমিটিটো মই ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত কৰি গভৰ্ণমেণ্টলৈ বা এই ছেপ্টেম্বৰ 15ত আমি লিষ্টখন পঠিয়াই দিম। গতিকে ইয়াত যিখিনি নাম দিয়া হৈছে আমি খালি এবাৰ ভেৰিফাই কৰি ল'ব দিয়ক, কাৰণ কিবাকৈ যদি অবজেকশ্যন থাকি যায় গোটেই লিষ্টবিলাক খেলি মেলি লাগি যাব আকৌ, সেইটো কথা। তো এই পইণ্টটো এটা আছিলে। আৰু কিবা কৈছিল নেকি, আৰু কিবা থাকিল নেকি আপোনালোকৰ? সেইটোতো আগবাঢ়িয়ে আছে। এইটো যিহেতু আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কেছ এটা, আমি সকলোৱে বিচাৰিছোঁ তেখেতে মুকলি আকাশৰ তললৈ আহক। আৰু বৰ্তমান য'ত আছে যেনেকৈ আছে জানে, মই নিজে ইনিচিয়েটিভ লৈ এইখিনি পইচা পাতি দি মেলি তেওঁৰ প্ৰতি ব্যৱস্থা কৰি দিয়া হৈছে। এইবিলাকৰ মুকলিকৈ ক'বও নোৱাৰি। গতিকে এইটো সম্পূৰ্ণৰূপে হেৰি চলি আছে, এফৰ্ট এটা চলি আছে, সেইটো চিন্তা কৰিব নালাগে। আমাৰো আশা তেখেতৰ স্বাস্থ্য খুব ভালে থাকক, আমি সেইটোৰ প্ৰতি বিৰাট চিন্তা কৰি আছোঁ, স্বাস্থ্য যাতে কোনো ৰকম বেয়া নহয়।
মাজে মাজে অলপ গা বেয়া হয় বুলি কয়, গতিকে এইটোৰো মই ব্যৱস্থা কৰি আছোঁ। মোৰ মাতটো পিছত শুনিছে নেকি? পিছৰ মানুহ অলপ ডাঙৰ হয় এটা কথা মই ক'লোঁ, প্ৰমোদ বাৱৰ ডাঙৰীয়াই বা দীপেন বড়ো ডাঙৰীয়াই বা বাকী যিসকল নেতা আছে তেওঁলোকে গোবিন্দ গোস্বামী তেওঁলোকে যথেষ্ট আপোনালোকৰ এইটো লৈ পেলাই কৈ আছে। কিন্তু মোৰ এটা ৰিকুৱেষ্ট, লিডাৰবিলাকৰ পৰা অলপ ইনিচিয়েটিভ পায়, কাৰণ আপোনালোকে যেতিয়া NDABত আছিলে এটা গ্ৰুপত কাম কৰে নহয়, অকলেতো নাযায়। আমাৰ পুলিচৰ তেনেকৈ এটা পুলিচে ডিউটি কেতিয়াও নকৰে। ক'ৰবাত যাব লাগিল কি হয়, 6জন মানুহ যাব, আৰু 6জন হেড কনষ্টেবল বা হালিদাৰ, এজন চাব ইন্সপেক্টৰ যায়। আপোনালোকে একেই আছে, অপাৰেশ্যনত গ'লে এজন। তো গ্ৰুপ এক্টিভিটিটো আপোনালোকে সকলোৱে ইণ্ডিভিজুৱেলি বৰ দিগদাৰ, সেইটো মই বুজি পাইছোঁ। এইটোত ইনিচিয়েটিভ ল'ব লাগিব। ডক্টৰ দেৱ ইমান ইনিচিয়েটিভ লৈছে। মাজতে মই কাৰ্বি আংলং গ'লোঁ, আপুনি বিশ্বাস নকৰিব, তেখেত আছিলে ডিব্ৰুগড়, টাইমটো নিমিলে, তাৰপিছত টাইমটো কিবাকৈ মিলাওঁতে মানে ছাৰ মই ডিব্ৰুগড়ত, তো मैं गुवाहाटी आता हूँ आपके, बोले तो ये टाइम नहीं होगा, क्योंकि मैं सोच रहा हूँ कल सुबह 6 बजे का ट्रेन में मैं जाऊँगा। তেখেতে ৰাতি ৰাতি ট্ৰেইনত ডিব্ৰুগড়ৰ পৰা আমি মাজ ৰাতি 1 বজাত ইমানে, আৰু মই ৰাতিপুৱা 6টা বজাত বিফলৰ পৰা সংবিজিত এসময়ত আপোনালোকৰ লগত কাম কৰিছিলে। পিছদিনা নে তাৰ এদিন পিছত সংবিজিত গুৱাহাটীত আহি গ'ল, আহি ডক্টৰ দেৱৰ অফিচত গৈছে, একদিন তাতে আছে, দিনটো কটাইছে যে কি প্ৰগ্ৰেম আছে, কেনেকৈ কৰিব, কি নকৰিব। মই বৰ ভাল পাইছোঁ। তো संविजित हम डॉक्टर देव, हम लोग जो मीटिंग किया था उसके एक दिन के बाद आया था कि नेक्स्ट डे आ गया था? नेक्स्ट डे आ गया था। हाँ देखिए, ये इनिशिएटिव आपका लीडरशिप भी चाहिए। हम लोग रात को 10 बजे तो मीटिंग किया, इसके बाद 10 बजे ट्रेन पकड़ा। हम लोग का बहुत काम था। अभी इन बुजुर्ग को भी हम कितना कष्ट दिया, आप देखो, ये डिब्रूगढ़ से ट्रेन में आया, रात में उतारा, दिन में मीटिंग किया, फिर से हमारा मीटिंग है नेक्स्ट डे, तो बोला है कि फिर से नहीं होगा, आज रात को ट्रेन पकड़ो। एसपी को बोला जैसे तैसे ट्रेन का टिकट खरीदो। तो वन मोटिवेशनल स्पीकर, हम लोग तीनों रात में 10:30 बजे डिपो से ट्रेन पकड़ के आया। नेक्स्ट डे सुबह संविजित आ गया इनका ऑफिस में, आके फोटो भेजा मुझे। मैं बोला आपको कहाँ मिला? बोले सर मैं देव साहब का ऑफिस में बैठा हूँ, आप थोड़ा बोलिए, आपको हेल्प करेगा। सिर्फ आपके साथ मैंने आपका ऑफिसर के साथ बात किया। तो थोड़ा ये इनिशिएटिव का बहुत ज़रूरत है। और मैं रिक्वेस्ट करूंगा जो लीडर लोग हैं, अभी जो इतना अच्छा स्कीम उठाया, इज़ अ वेरी मेटिकुलसली मैं बोलता हूँ ये इसकी एंगेज कीजिए। थैंक यू सो मच।